हेलो फ्रेंड्स की खबर सकलोरे आशा करो सकलोरे ভাল আৰু সকলোৰে ভালেই হোক তাৰেই কামনা কৰিছো। এতিয়া ৰাতিপুৱা 8টা বাজিছে। মই ঘৰৰ সকলো কাম বন কৰি আজৰি হৈ এতিয়া লৰাক স্কুলত থব যাম আৰু স্কুলৰ পৰা আহোতে মই বাহৰ গাছ লৈ আহিম আজি আৰু বাহৰ গাছ মই কেনেকৈ ৰান্ধো আপোনালোককো দেখুৱাম। তেতিয়া হলে ভিডিওটো শেষলৈকে চাই থাকিব। স্কুলৰ পৰা আহিয়ে দেখিলো এয়া দেউতাই পুখুৰীৰ পৰা মাছ তুলি থৈছে, তা ডাঙৰ মাছ। এতিয়া মই মাছটো নিজে বাছিম আজি, নিজে বাছি কাটি এতিয়া কেনেকৈ ৰান্ধো আপোনালোকক দেখুৱাম, চাই থাকিব। এয়া মাছটো কটা হৈছে। মাছখিনি ভালকৈ ধুই লৈছো, লৈ এতিয়া ভাজিম, চাই থাকিব। এতিয়া মই বাহৰ গাছ ৰান্ধিব ওলাইছো। এইখিনি হৈছে বাহৰ গাছ। মই সৰু সৰুকৈ কাটি লৈছো বাহৰ গাছখিনি। মানে মোৰ দেউতাই বাহৰ গাজেৰে মাছ খাই ভাল পায়। বাহৰ গাছখিনি ৰান্ধিম এতিয়া। এইখিনি পিয়াজ জলকীয়া কাটি লৈছো। আচলতে বাহৰ গাছ কেনেকৈ বনাই মই নাজানো। মোৰ শাহুমা থাকোতে মোক শিকাইছিল কেনেকৈ ৰান্ধে। তেও যেনেকৈ মোক শিকাইছিল তেনেকৈয়ে ৰান্ধিম। এতিয়া মই কেনেকৈ ৰান্ধিম আপোনালোককো দেখুৱাম বাৰু, চাই থাকিব তেতিয়া হলে। এয়া এইখিনি মাছ ভজা তেলেই আছিল। তাতে মই এইবাৰ পিয়াজখিনি ভাজি লম। অকমান আদা নহৰু এইখিনি দি দিম ইয়াত। হালধি দিম। মই হালধি তেলতে দি লওঁ, তেতিয়াহ'লে হালধিখিনি ভালকৈ গুলি যায়। সেইকাৰণে হালধিখিনি মই তেলতে দি ভাল পাওঁ। এইখিনি দিয়া হৈ গ'ল। এতিয়া এই বাহৰ গাছখিনি দিছো। বাহৰ গাছখিনি ইয়াত দি ভাজি ল'ম। এইখিনি ইয়াত দি এতিয়া ভালকৈ ভাজি ল'ম। নিমখ দিম সোৱাদ অনুসৰি। এইখিনি উতল আহিবলৈ দিম। এতিয়া ভালকৈ সিজিবলৈ দিম। বাহৰ গাছখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত অকমান পানী দি দিম, যিমানখিনি লাগে পানী দি দিছো। উতল আহিবলৈ দিম। এতিয়া অলপ অলপ উতল আহিছে। এইখিনিত অকমান মই এনেকৈ বেচন গুলি লৈছো। বেচনখিনি ইয়াত দি দিম। বেচনখিনি দি লৰাই আকৌ উতল আহিবলৈ দিম। এতিয়া ইয়াত মাছ দিম। এয়া মাছ দি দিছো।
আৰু প্ৰায় হৈয়ে গৈছে এতিয়া আঞ্জাখিনি ইয়াত ধনিয়াৰ পাত দি দিছোঁ বাঁহৰ গাজখিনি হৈ গ'ল চাওকচোন বাবুৱে ওপৰত কেনেকৈ উঠি আছে এই চিয়াৰখনেৰে উঠি ইয়াত আহি চাই আছে সি আজি মানে দেউতাকে পলু আনিছে আগতে কেতিয়াও নাই অনা বাৰু আজি প্ৰথম আনিছে সেইকাৰণে বাবুৱে কেনেকৈ বনাই আছো চাই আছে মই পলুখিনি সিজিব দি এতিয়া ভাজি আছো পলুখিনি প্ৰথমতে সিজাই লৈছো ভজা হৈছে আৰু এয়া চাওক পলু ভাজাখিনি হৈ গৈছে এতিয়া খাব পৰা হৈ গৈছে আজি মোৰ ভিডিঅ'টো চাই কেনে লাগিল কমেন্টত জনাই দিব ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব